আজি বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই লৈ যাব বিচাৰিছে। আমি কিমান অশান্তি বিচাৰিম? বড়োসকলৰ এটা দীঘলীয়া সংগ্ৰাম, বড়োলেণ্ডৰ আন্দোলনটো যি ইয়াতে হৈছে, বিভিন্ন সময়ত NDBৰ আন্দোলন, PLTৰ আন্দোলন আৰু নিখিল ভাৰত ছাত্ৰ সংস্থাৰ উপেন বৰ্মাই আৰম্ভ কৰা যি মানে বড়োসকলৰ যি ড্ৰিমছ, এই ড্ৰিমছটো মানে আগুৱাই লৈ যাবৰ কাৰণে বড়োলেণ্ডটো লৈ যি এটা এজেণ্ডা লৈ বড়োসকলৰ নেতৃত্বসকলে যি আন্দোলন কৰি আহিছিল, ইয়াৰ অন্তিম পৰ্যায়ত প্ৰমোদ বড়ো ডাঙৰীয়াই এই সকলোটো অনুধাৱন কৰি বিটিআৰত এতিয়া সংগ্ৰাম নহয়, বিটিআৰটো ডেভেলপ কৰিব লাগে। যদি বিটিআৰটো ডেভেলপ কৰিব লাগে তেনেহ'লে আমি বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীক তেখেতসকলৰ সংবিধানমতে যি অধিকাৰ আছে সেই অধিকাৰটো তেখেতসকলক দিব লাগে। এইটো অধিকাৰ দিবলৈ যাওঁতে প্ৰটেক্টেড কমিউনিটি হিচাপে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিটিআৰৰ ভিতৰতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ মানে সান্তালী কমিউনিটি আৰু নেপালী ভাষী কমিউনিটি হিচাপে প্ৰটেক্টেড তাত ৰখা হৈছিল। নেপালী ভাষী হিচাপে নেপালী নামটো তাতে থকাৰ কাৰণে গ্ৰেজিং কাল্টিভেটৰৰ কথাটো তাত উল্লেখ কৰা হৈছে, কিন্তু গ্ৰেজিং কাল্টিভেটৰ হিচাপে এতিয়া গ্ৰেজিং কাল্টিভেটৰ মানুহবিলাক নাই। এই গ্ৰেজিং কাল্টিভেটৰ হিচাপে এতিয়া গোৰ্খাসকল বা নেপালীসকল ইয়াত নাই। তেখেতসকলে এতিয়া মানে সকলোৱে শিক্ষা দীক্ষা লৈ কোনোবাই চাকৰি বাকৰি কৰি এতিয়া মানে গৌপালক বা কৃষক হিচাপে নাই। গোৰ্খা সংগঠনসকলে এটাই বিচাৰিছে গোৰ্খা নাম হিচাপে তাতে থাকক। তেওঁ গোৰ্খা নাম হিচাপে থাকাত প্ৰমোদ বড়ো ডাঙৰীয়া আপত্তি নাই, তেখেতে এটা এনঅ'চি দিছে। আৰু অসম চৰকাৰেও কেবিনেটৰ সিদ্ধান্ত লৈ বিটিআৰত থকা নেপালী নামটো সলাই গোৰ্খা নাম হিচাপে তাতে ৰখা হৈছে। আৰু বেল্ট এণ্ড ব্লকৰ প্ৰটেক্টেড কমিউনিটি হিচাপে মানে গোৰ্খাসকলে যি অধিকাৰটো সাংবিধানিক অধিকাৰটো যি আগত আছিল সেইটো আগন্তুক দিনত পাব বুলি এটা জাষ্ট এইটো এটা এমেণ্ডমেণ্ট কৰা হৈছে, বাকী একো নহয়। ইয়াত বহুতে ভুলো বুজে, কেতিয়াবা ট্ৰাইবেল সংগঠনবিলাকে ভুলো বুজে, কিন্তু এইদৰে নহয়। আমি এটাই কথা কৈছোঁ, ট্ৰাইবেলসকলৰ যি সপোন আৰু বিশেষকৈ বড়োসকলৰ যি সংগ্ৰাম, সেই সংগ্ৰামত গোৰ্খাসকলে আজিৰ পৰা সমৰ্থন দিয়া নহয়। উপেন বৰ্মাৰ আৰম্ভৰ পৰাই UN ব্ৰহ্মা বড়োফা, যাক বড়ো মানে ফাদাৰ অফ বড়োছ বুলি আজি বড়োসকলে জানে বা তেখেতসকলে তেখেতক সন্মান দিয়ে। তেখেতক বড়োফাৰ বা নেতৃত্বত যি আন্দোলনটো আৰম্ভ হৈছিল সেই সময়ৰ পৰাই গোৰ্খাসকলে তেখেতসকলক বা বড়ো জনগোষ্ঠীক সমৰ্থন দিয়াইছে। NDB আন্দোলনতো সমৰ্থন দিছে, BLT সকলকো সমৰ্থন দিছে। আজি নিখিল ভাৰত ছাত্ৰ সংগঠনৰ লগতো আমাৰ বিটিআৰ গোৰ্খা সমাজেই হওক বা আমাৰ আকচুই হওক, সকলোৱে তেখেতৰ লগত মিলি কাম কৰি আছে। ইয়াত মই ভাবোঁ আগন্তুক দিনত বিটিআৰৰ যি প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত থকা যি 23টা জাতি জনগোষ্ঠী সকলোকে একেলগে লৈ বিটিআৰটো এটা মানে বেলেগ ধৰণৰ বিটিআৰ, শান্তিৰ বিটিআৰ, এটা মানে সমৃদ্ধিৰ বিটিআৰ আৰু এটা ডেভেলপমেণ্টৰ বিটিআৰ, এইটো যি লৈ মানে এইটো এটা যি শ্লোগানটো লৈ প্ৰমোদ বড়ো যে ডাঙৰীয়া আগবাঢ়ি আছে, এইটো তেখেতৰ যি সপোনটো আগন্তুক দিনত নিশ্চয় এইটো বাস্তৱত পৰিণত হ'ব বুলি মই ভাবোঁ। বিশেষকৈ যোৱা 2 বছৰ আগত আমাৰ যিটো বিটিআৰৰ ভৌগোলিক পৰিসীমা বেলেগ, ইয়াৰ সামাজিক ব্যৱস্থা বেলেগ, ইয়াত ৰাজনৈতিক পেটাৰ্ণটো বেলেগ। গতিকে ইয়াত এটা কাম কৰিবলৈ আমাৰ গোৰ্খা সমাজৰ পৰা, গোৰ্খা জাতিৰ পৰা এটা স্বতন্ত্ৰ সংগঠনৰ অনুভৱ কৰা হৈছিল। গতিকে আমি বুদ্ধিজীৱীসকল তাত মানে সংগঠিত হৈ এটা সংগঠন আমি ইয়াত নিৰ্মাণ কৰিছোঁ। এইটোৰ নাম হৈছে বিটিআৰ গোৰ্খা সমাজ। ইয়াৰ পৰিধি অকল বিটিআৰৰ 5টা জিলা মাত্ৰ। গতিকে 21 আগষ্ট 2020ত কাজাল গাঁৱত আমাৰ এই সংগঠনটো জন্মগ্ৰহণ হৈছিল। সেই গঠন হোৱাৰ পৰাই গোৰ্খা জাতিৰ হকে, গোৰ্খা সমাজৰ হকে এই সংগঠনে নিৰন্তৰ ৰূপে কাম কৰি আছে। গতিকে আজি ফাউণ্ডেশ্যন ডে ইয়াত হৈছে। চিৰাং জিলাই এই বিটিআৰ গোৰ্খা সমাজৰ 2য় ফাউণ্ডেশ্যন ডেটো ইয়াত পালন কৰি আছে এই শান্তিপুৰত। গতিকে আমি ইয়াত বিভিন্ন গোৰ্খা জাতিৰ বিভিন্ন জনগোষ্ঠী ইয়াত উপস্থিত হৈছোঁ। গোৰ্খা সমাজৰ মানুহবিলাক এই এৰিয়াৰ চিৰাং জিলাত বসবাস কৰা মানুহবিলাক ইয়াত উপস্থিত হৈছে। আৰু ইয়াত আমাৰ গোৰ্খা জাতিৰ কাৰণে এই জিলাত বসবাস কৰা আমাৰ বুদ্ধিজীৱী, আমাৰ সাহিত্যিক, সাংগঠনিক ব্যক্তিসকলে গোৰ্খা জাতিৰ হকে যি কাম কৰিছিল, তেখেতসকলক বিটিআৰ গোৰ্খা সমাজে আজি সম্বৰ্ধনা বা অভিনন্দনো জ্ঞাপন কৰিছে। গতিকে এই কাৰ্যক্ৰম আজি ইয়াত আছিল। এই সংগঠনৰ মেইন কথা দাবী আছিল আগতে যিটো আমি তেনেকৈ জাতীয় মুদ্দা, জাতীয়
মানে ডিমাণ্ডবিলাক আমি দাবী কৰিছিলোঁ। তাত আছিল ফাৰ্ষ্টত আছিল আমাৰ যিহেতু ইয়াত বিটিআৰত 5টা জিলাত গোৰ্খা জনগোষ্ঠীৰ মানুহ আছে, ইয়াত আমি ভূমি অধিকাৰটো সম্পূৰ্ণৰূপে পোৱা নাই। বিভিন্ন ক্ষেত্ৰত ভূমিৰ সমস্যা উৎপন্ন হৈ আছে। গতিকে আমি ভূমিৰ অধিকাৰ পাবলৈ আমি ডিমাণ্ড কৰিছিলোঁ। আমাৰ ইয়াত 5টা জিলাতে বহু সংখ্যক গোৰ্খা মানুহ আছে, খিলঞ্জীয়া গোৰ্খা মানুহ আছে, কিন্তু আজিলৈকে আমি আমাৰ এটাও MCLA বা EM বা MLA জিকাৰ এনেকুৱা সমষ্টি নাই। গতিকে আমি এই চৰকাৰত আমাক কমেও 4টা সমষ্টি বনাই দিব লাগে বুলি আমি অনুৰোধ কৰি দাবী কৰিছিলোঁ। আৰু ঠিক তেনেকৈ যোৱা বেলিত আমি গোৰ্খা সমাজৰ পৰা এটাও MCLA জিকি অহা তেনেকুৱা পৰিৱেশ নাছিল। গতিকে MCLA জিকি অহাৰ পৰিৱেশ সৃজনা কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। ঠিক তেনেকৈ অন্যান্য সাহিত্যিক ডিমাণ্ড আছে, তেনেকৈ শৈক্ষিকত আমাৰ নেপালী MLA শিক্ষকবিলাক আছে, যিহেতু অনাৰাৰী হিচাপে কাম কৰি আছে। আজিলৈকে তেখেতসকলৰ চাকৰি নিয়মীকৰণ হোৱা নাই, নিয়মীকৰণ কৰিব লাগে। আমাৰ ইয়াত যিহেতু 4টা জিলাত বহু সংখ্যক গোৰ্খা মানুহ ইয়াত বসবাস কৰে, ইয়াত এটা গোৰ্খা ডেভেলপমেণ্ট বোৰ্ড লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। ঠিক তেনেকৈ বহু সংখ্যক কিবা সমস্যাবিলাক লৈ আমি 13টা চুক্তি বা দাবী কৰি এটা চুক্তিপত্ৰত স্বাক্ষৰ কৰি এই মানে আজিৰ চৰকাৰক আমি সমৰ্থন কৰি আছোঁ। গতিকে এই সমৰ্থনটো আমাৰ নিৰন্তৰ 5 বছৰলৈকে থাকিব, এইটোৱে আৰু।